হঠাৎ গৰমৰ পিছত যদি এনেকুৱা ঠাণ্ডা আহে মজাই বেলেগ। ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰলৈ অলপ ফুৰি আহোঁ। হেল্ল', আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। চ' আজি হৈছে তাৰাবি নাম্বাৰ 16 আৰু অলৰেডি তাৰাবিৰ কাৰণে ৰেডি হৈ গ'লোঁ। এতিয়া ওলাম আৰু। চ' বাকী এতিয়া যদি ৱেডাৰ ৰিপৰ্টৰ কথা ক'ব যাওঁ, একদম মজা ৱেডাৰ, একদম কি ক'ম, ভাষা নাই ক'বলৈ। ৱেডাৰে মানে এনেকুৱা হৈ গৈছে, হঠাৎ গৰমৰ পিছত যদি এনেকুৱা ঠাণ্ডা আহে মজাই বেলেগ। চ' বাকী নেক্সট ব্লগ কণ্টিনিউ কৰি আছোঁ, চ' আপোনালোকে চাই থাকক। চ' ফাইনেলি চেৰি কৰা হ'ল অলৰেডি। এতিয়া তাৰ কাৰণে এতিয়া ভোজৰ নামাজৰ কাৰণে অলৰেডি ৰেডি হৈছোঁ। মছজিদৰ পিনে যাম আৰু এতিয়া। চ' বাকী জেকেট চাই গমেই পাই আছে কেনেকুৱা ঠাণ্ডা, মানে বৰষুণ দিয়াৰ পিছত ঠাণ্ডাৰ পৰিমাণটো অলপ বেছি হৈছে, ভালেই লাগি আছে। চ' নেক্সট কণ্টিনিউ কৰি আছোঁ, চাই থাকক। চ' এতিয়া যিহেতু আবেলিৰ সময়, ভাবিলোঁ অলপ ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰলৈ অলপ ফুৰি আহোঁ। চ' বলক আজি আপোনালোকক ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰলৈ লৈ যাই আছোঁ। চ' আপোনালোকে লগত থাকক। চ' আপোনালোকে চাব পাৰিব আমাৰ ঘৰৰ ওচৰৰ ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰিস্থিতি কেনেকুৱা, অৱস্থা কেনেকুৱা। মানে এনেই জক কৰিলোঁ, মানে আমাৰ ঘৰৰ ওচৰত এখন বজাৰ আছে, বজাৰখনৰ নাম হৈছে ৰায়পুৰ বজাৰ। সেইকাৰণে ক'লোঁ ছত্তীশগড়ৰ ৰাজধানী যিহেতু ৰায়পুৰ, চ' সেইকাৰণে ক'লোঁ আৰু। চ' বলক বজাৰ। ফাইনেলি ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ আহি পালোঁ। ৰায়পুৰত চাই মানে আচৰিত হৈ গ'লোঁ। ৰায়পুৰ যে এনেকুৱা ধুনীয়া, মানে ছত্তীশগড়ৰ ৰাজধানী এয়াই প্ৰথম আহিলোঁ। আৰু লগতে এয়াই হৈছে ছত্তীশগড়ৰ ৰাজধানী। চ' আপোনালোকে বেয়া নাপাব আৰু। এয়া হৈছে ৰায়পুৰ বজাৰ, ছত্তীশগড় নহয়, ৰায়পুৰ বজাৰ। বাকী এনেকে মৰম দি থাকক আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট চব কৰি দিয়ক আৰু। ইয়াৰ পিছতে ৰাস্তাৰ কাষত বহি দুটামান কথা ভাবিলোঁ। মানে এই যে দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন, এইবোৰ কেনেকৈ হয় বাৰু। যেনেকৈ আমি পোহৰ কৰাৰ কাৰণে লাইট জ্বলাওঁ, লাইট জ্বলোৱাৰ পিছতে পোহৰ হৈ যায়। চ' ঠিক তেনেকৈ এইবোৰ হোৱাৰ কাৰণে কিবা চুইটছ আছে নেকি? যদি এনেকুৱা কিবা থাকে আপোনালোকে জনাবচোন, মই কিন্তু পিছে নাজানো দেই। বাৰু যিকেই নহওক, এইবোৰ ভাবি থাকোঁতে ইফতাৰ সময়ো হৈ গ'ল। তো এতিয়া ঘৰত যাই আছোঁ। ইফতাৰ কৰাৰ পিছতে আজি 16টা ৰোজা কমপ্লিট হ'ব।